তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো থাম্বনেইলখন দেখি আপোনালোকে গম পাইছেই আজি ভিডিঅ'টো কেনেকুৱা ধৰণৰ হ'বলৈ গৈছে। তো এইফালে ভণ্টিহঁতে বেলুন চিলাই আছে আৰু এইফালে ভাগিনটো বহি আছে আৰু যি উৎপাত কেক আহি পোৱাই নাই। কেক কাটিম মাৰিয়ে আছে। তো এতিয়া কেক কাটিবলৈ শিকি লৈ আহিছে চাওকচোন। মানে কি কৰিবি? কি কাটিবি খপকে? নহয় কি কাটিবি এখনে? তাকে কথাখনে কি কাটিবি? হেপী বাৰ্থডে তুইও কবি মানে কেক কাটিবি। তো এতিয়া এইফালে আমাৰ হৈ গ'ল কেক কাটিবলৈ। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক। কেক কাটিব মোৰ ভাগিন মানে আপোনালোকৰ ভাগিন। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া এইফালে কেক কাটোতে আকৌ চুইখনে ভাঙি থাকিলে যা বাপেকে কি যে হ'ব। মাকে আকৌ কেকটো ভালকৈ কাটিব নাজানে। ইফালে মামাইকে লাগি দিছোঁ আৰু ভাঙা চুৰিখনে কেক কাটিবলৈ। এইফালে বেলুন ফুটাই আছে তাৰ ভয় ৰ'ব নোৱাৰি আইতাকো বেলুন ফুটাইছে। এইফালে মাহীয়েক আৰু এইফালে তাক কেক খুৱাই দিছোঁ মই। এইফালে আইতাকৰ যি হাঁহি। এইফালে কেক আনি দিছোঁ তাক। এইফালে মাহীয়েকে খুৱাই দিছে, এইফালে সি মাহীয়েকক খুৱাই দিছে। এইফালে মাহীয়েকক খুৱাই দিছে, এইফালে বাপেকক খুৱাই দিলে আৰু এইফালে মামাইকে হ'ব আৰু ওচৰে। এইফালে কেকটো পৰি গ'ল দিলোঁ হাতত তুলি। এইফালে দিলে ভাইটিকেইটা খুৱাই। এইফালে মই খাই ল'লোঁ ৰাহুলটোৱে। এতিয়া চবকে খুৱাই দিছে এইফালে। আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া আমাৰ কেক কাটি হৈ গ'ল। এইফালে মুখ ধুৱাই নাই, এইফালে ভাত খাবলৈ বহিলেই আৰু এইফালে দাদাই লেকচাৰ দি আছে কেমেৰামেন। এইফালে ভাইটিকেইটাই ভাত খাবলৈ বহিছে। এইফালে ভণ্টিয়ে ভাত দি আছে আৰু এইফালে নামঘৰলৈ যাম বুলি ভাবিছিলে ভাইটিজনে, ইয়াতে সোমাই গ'ল। এইফালে মোবাইলত ব্যস্ত। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই বাই।